হেল্ল' বন্ধু বান্ধৱীসকল, মই আলপনা স্বাগতম সকলোকে মোৰ চেনেললৈ। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টিত মই মোৰ বাগিচাৰ অভাৱী দেখুৱাম। ভণ্টি দুগৰাকীমানে অনুৰোধো কৰিছিল। অভাৱীও লগতে মোৰ বাগিচাৰ কিছুমান ফুলৰ নামো ক'ম বাৰু আপোনালোকক। তেনে আহক মোৰ বাগিচালৈ সোমাই যাওঁ। ঘৰৰ গেটৰ বাহিৰৰ পৰাই মই ভিডিঅ'টি আৰম্ভ কৰোঁ। কলনীৰ কৰ্তাৰ জেগাও কম, সেয়ে মই এই পানীতগৰজোপা কিছুমানে বৰকঠনা বুলিও কয়, গেটৰ বাহিৰত ৰুই থৈছোঁ। কি সুন্দৰকৈ খুব বেছিকৈ ফুলিছে চাওক। এইজোপা গৰু ছাগলীও নাখায়। পুৱাৰে ভাগত বহুতে এইজোপাৰ পৰা ফুল নিয়ে পূজা অৰ্চনাৰ বাবে। এয়া চেলভিয়া ফুলি আছে, আমাৰ লোকেল চেলভিয়া। একজোৰা এই গৰমৰ দিনত খুব বেছিকৈ খুব সুন্দৰকৈ ফুলি থকা ফুল। মই এজোপা মাটিতে লগাই থৈছোঁ। ইয়াৰ ফুলবিলাক থোপাকৈ ফুলে, বিভিন্ন ৰঙত পোৱা যায়। মোৰ এইজোপা ৰঙা ৰঙৰ হয়। এই হেঙিং বাস্কেটকেইটাত মই পটুলুকা, পৰ্চুলানা আৰু পৰ্চুলকা লগাই থৈছোঁ। এইবিলাক ছামাৰ ছিজনত বেষ্ট ফ্লাৱাৰিং প্লেণ্ট হয়। ডে লিলি কি সুন্দৰকৈ ফুলি আছে চাওক। ডে লিলি লিলিৰ প্ৰজাতিৰ নহয়। ডে লিলি একেটা শব্দই হয়, ডে আৰু লিলি বেলেগ নহয়। ইয়াৰ ফুলবিলাক লিলি ফুলৰ দৰে, সেইকাৰণে চাগে ইয়াক ডে লিলি বুলি কোৱা হয়। মোৰ এতিয়া অৰেঞ্জ কালাৰ ফুলি আছে, য়েল্ল' কালাৰ ফুলি সামৰিলে। এইজোপা ৰাজঘণ্টা চাওক কি সুন্দৰকৈ ফুলিছে। ৰাজঘণ্টা ইয়াৰ ফুল। মই এতিয়ালৈকে দেখা ৰাজঘণ্টা ফুলৰ ভিতৰত গুলপীয়া, বগা আৰু নীলা বাই কালাৰৰ দেখিছোঁ। একেবাৰে কম যত্নতে খুব সুন্দৰকৈ গ্ৰ' কৰা ফুল হয়। ইয়াৰ ফুলবিলাক যথেষ্ট ডাঙৰ হয় আৰু ফুলবিলাকো বৰ সুন্দৰ গোন্ধ এটা আছে। আবেলি সময়কণ গোন্ধৰে আমোলমোলাই থাকে। গৰমৰ দিনৰ ফুল হাইব্ৰিড নয়নতৰা। ড্ৰেভিল ব্ৰেকবোন বাগিচাৰ পাৰ্মানেণ্ট ফুল হয়। এইজোপা ব্লিডিং হাৰ্ট, গৰম দিনত ফুলা ফুল। এইবিলাক ইনডোৰ প্লাণ্ট হয়। এইবিলাকো ইনডোৰ প্লাণ্ট হয়। এই সকলোবিলাক ইনডোৰ প্লাণ্ট হয়। ইনডোৰ প্লাণ্টবিলাক পোনে পোনে সূৰ্যৰ পোহৰত থ'ব নালাগে, ছেমি ছেটত থ'ব লাগে, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত। তেতিয়া খুব সুন্দৰকৈ গ্ৰ' কৰে এইবিলাক। মোৰ ঘৰটোলৈ পোনে পোনে সূৰ্যৰ পোহৰ নাহে, সেইকাৰণে মই বাগিচাখনত বেছিভাগেই ইনডোৰ প্লাণ্ট লগাইছোঁ। যিসকলৰ ঘৰত কমকৈ ৰ'দ পৰে সেইসকলে ইনডোৰ প্লাণ্ট লগাব লাগে, খুব সুন্দৰকৈ গ্ৰ' কৰিব।
এইবিলাকো ইনডোৰ প্লাণ্ট হয়। মোৰ বাগিচাত বেছিভাগেই ইনডোৰ প্লাণ্টেই আছে। এইবিলাক পোনে পোনে সূৰ্যৰ পোহৰত থ'ব নালাগে, পাতবিলাক জ্বলি যায়। চেমি শ্বেডত সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত থ'লে ইয়াৰ গ্ৰ' খুব সুন্দৰ হয়। মোৰ ডংকি ষ্টেলজোপা চাওক কি সুন্দৰকৈ গ্ৰ' হৈছে। ডংকি ষ্টেল চাৰ্কুলেণ্ট প্লাণ্ট হয়। এইজোপা ছাঁত থ'ব লাগে, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত। মচন্দা মই এইজোপা মাটিতে লগাই থৈছোঁ, এতিয়া ফুলিবলৈ আৰম্ভ কৰিছে লাহেকৈ। ইয়াৰ বিভিন্ন কালাৰ পোৱা যায়। এইজোপা এন্থৰিয়ামৰ প্ৰজাতিয়ে হয়। এইজোপাৰ নাম এন্থৰিয়াম ক্ৰিষ্টেলিলিয়াম। এইবিলাকো ইনডোৰ প্লাণ্ট হয়। মোৰ বাগিচাত বেছিভাগেই ইনডোৰ প্লাণ্টেই আছে। এইবিলাক পোনে পোনে সূৰ্যৰ পোহৰত থ'ব নালাগে, পাতবিলাক জ্বলি যায়। চেমি শ্বেডত সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত থ'লে ইয়াৰ গ্ৰ' খুব সুন্দৰ হয়। এইজোপা জিজি প্লেণ্ট, এয়াৰ পিউৰিফায়াৰ প্লেণ্ট হয়। এগ্লনিমা এইবিলাক ছামাৰ গ্ৰয়িং প্লাণ্ট হয়। একজোৰা খুব সুন্দৰকৈ অৰেঞ্জ কালাৰত ফুলিছে, ছামাৰ ছিজনৰ ফুল হয়। পটুলুকা মোৰ এয়া য়েল্ল' কালাৰ ফুলিছে। 12 মাহে ফুলি থকা ফুল মিলাম পডিয়াম। এইজোপাক বাটাৰ ডেইজি নামেও জনা যায়। আৰু এয়া ফুলি আছে গল্ডেন শ্বিম ফুল। বহুতে ইয়াক ললিপপ ফুল বুলি কয়। খুব ধুনীয়া হালধীয়া ৰঙৰ, ৰঙা ৰঙো পোৱা যায়। হালধীয়া হালধীয়া কৰেঅপচিছ ফুল, ঠাণ্ডা গৰম দুয়োটা ছিজনতে ফুলা ফুল। এয়াই হ'ল মোৰ বাগিচাৰ অভাৱীয়। জেগা কম যদিও ফুল ভাল পাওঁ বাবে সৰুকৈ বাগিচা এখন পাতি লৈছোঁ। অ'কে ফ্ৰেণ্ডছ, আজিলৈ আহোঁ। ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰে যেন। লগতে বেল আইকনটো ক্লিক কৰিব, তেতিয়া মোৰ নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যনত পাই থাকিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।